2023 চনৰ 14 এপ্ৰিল দিনটো অসমবাসীৰ বাবে অতিকৈ গৌৰৱৰ দিন হিচাপে চিৰদিন লিপিবদ্ধ হৈ থাকে। কাৰণ এই দিনটোতে প্ৰথমবাৰৰ বাবে গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পালে। গতিকে এই দিনটো আমাৰ অসমীয়া জাতিটোৰ বাবে অতিকৈ গৌৰৱৰ দিন। নিশ্চয় সকলো অসমবাসী অতিকৈ গৌৰৱ অনুভৱ কৰিছে। ময়ো অতিকৈ গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ এনেকুৱা গৌৰৱৰ দিন আহিব বুলি কেতিয়াও ভবা নাছিলোঁ। মাৰিবলৈ বিহু মাৰিবলৈ হে 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 যাও
গেজে গেজেৰা ঐ মিনা কৰা গেজে গেজেৰা ঐ তাৰ লগত আনিছো ঐ ফুলি তোমাৰে ঐ দেহাতি ঐ পদুমৰে পাহিতি ঐ পদুমৰে পাহিতি ঐ তোমাক মাতিম ৰূপহী বুলি ঐছে নদী কবলৈ নেপালো কবলৈ নেপালো মনৰে কথাটি কলৈ যাও তলো কৈ ৰচুনৈ আসুনো মই তুলৈ বাট চাই কাকা কাৱৈ তিলিকা মিমি মামা মাতিছে লেকা কাকা কাৱৈ তিলিকা মিমি মামা মাতিছে লেকা পাপা পালিনে পাপাৰো মজা দেহি জলা চপকৈ কলৈ যাও তলো কৈ ৰচুনৈ পিতাই আছে তুলৈ বা ইগনৰ লেতেৰা খুলিয়া খুবিয়া ভোক লৈ লেতেৰা পানী বোলো হয় ভোক লৈ লেতেৰা পানী ছোৱালী লেতেৰা বিজুলী চকুৱা মুখত চিকিয়া আহিছে লেম্বা ঘৰৈ ৰাঙলী মদাৰৰ পানেছে লেম্বা ঘৰৈ ৰাঙলী মদাৰৰ পা Uradi,